তো হে গাইছ বেক টু মাই ইউটিউব চেনেল Mridu paban 2.0 তো মই আকৌ আজি ব্লগত আহিলোঁ আমাৰ গাঁৱৰ ওচৰতে বৰপথাৰ গাঁও বুলি গাঁও এখন আছে তো তাত পুৰা পানীৰে ভৰি পৰিছে তো তাকে আপোনালোকক দেখাওঁ বুলি মই ব্লগটো ষ্টাৰ্ট কৰিলোঁ তো আপোনালোকে চাই থাকক তো এতিয়া নদীখন দেখাওঁ বুলি তো নাৱত উঠিলোঁ তো চাওক আমি নাৱত উঠিছোঁ নাওখন চাওক তো আপোনালোকে এই নাৱত উঠিছোঁ বৰ্তমান এই নাৱত চবে হাই কৰি দিব তো নাৱত উঠিছোঁ আমি তো এতিয়া অলপ দৃশ্যটোকে দেখাওঁ আপোনালোকে চাওক তো বোলক চাওক ইমান পানী চাওক না পানী কেনেকুৱা বে এইটো আমাৰ নাৱৰীয়া আৰু পুৰা নাও পাইছে বে কেনেকুৱা লাগিছে নাও পাই বঢ়িয়া তো চাওক না পানী এইফালে দুটা বহি আছে এইকেইটা উঠি গৈছিলে ইমানখিনি স্কুলটোত মানে একেবাৰে টিংবাটা নহয় হ'লেও আধা হৈ গৈছিলে মই প্ৰথম এনেকৈ ইমান পানীত তাৰমানে মই নাৱত উঠিছোঁ তো আগতে উঠা নাছিলোঁ আজি প্ৰথম উঠিছোঁ ভাল লাগিছে বহুত ভাল লাগিছে তাৰমানে মোৰ মনটো তো আপোনালোকক সেই বুলি মানে মোৰো মনটো ভাল লাগক আপোনালোকৰ মনো ভাল লাগক বুলি ভাবি মেলি মই ভিডিঅ'টো বনালোঁ তো আপোনালোকে চাওক আজিৰ ভিডিঅ' দেখাওঁ বুলি আৰু আমাৰ এইবিলাক বেছি নুঘূৰিলোঁ অলপ ঘূৰিলোঁ চাওক না মেটেকা পুৰা দলঙৰ এইখনো দলঙৰ ওপৰত পুৰা পানী হৈ গৈছিলে আজিতো বহুত শুকাই গ'ল তো চাওক না এই দলঙৰ ওপৰত তাৰমানে বাৰিষাৰ কাৰণে তো গৰু চৰু ইয়াতে খেৰ চেৰ খুৱাইছে চাওক না
ভিডিঅ'টো কেনেকুৱা পালে চাই আপোনালোকে জনাব কমেণ্ট কৰি। তো আমাৰ গাঁৱৰ ওচৰতে দেখালোঁ নদীখনত কেনেকুৱা পানী আদি পূৰা হৈ গ'ল, তাৰমানে এটা নিশাৰ ভিতৰত পানী পূৰা হৈ গ'ল। তো তাকে আপোনালোকক দেখাওঁ বুলি আহিলোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো বাই বাই।